নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ ভাল। মোৰো ভালেই। আপোনালোকে এটা আজি মই পনীৰৰ ৰেচিপি বনাই দেখুৱাম আৰু আপোনালোকে এইটো বনাই খাব, বহুত টেষ্টি হয়। আৰু আপোনাৰ এই পনীৰটো যদি কাৰোবাক বনাই খুৱায় আৰু জীৱনভৰ মনত থাকিব সেই মানুহজনৰ বা মানুহগৰাকী। যেনেকৈ আমি কাৰোবাৰ ঘৰত খালে মনত থাকে, কেতিয়াবা কাৰোবাৰ ঘৰত খাওঁতে বহুত টেষ্টি ৰেচিপিটো গোটেই জীৱনভৰ মনত থাকে নাই, তেনেকৈ আপুনি যদি এই ৰেচিপিটো বনাই কাৰোবাক খুৱায়, আপোনাক জীৱনভৰ মনত ৰাখিব যে আমুক মানুহজনীয়ে এনেকৈ ধুনীয়াকৈ আমাক বনাই খুৱাইছিলে। আৰু আপুনি নিশ্চয় এইটো ট্ৰাই কৰি চাব। ধন্যবাদ। এতিয়া প্ৰথমতে মই কাজুখিনি পিচি ল'ম, তাৰপিছত নহৰু, আদা, বিলাহী আৰু পিঁয়াজখিনি পিচিম। ইতিমধ্যে মোৰ এই তেলখিনিও গৰম হৈছে। ইয়াত মই পনীৰখিনি দি দিম। পনীৰত অকণমান হালধি দি দিম, তেতিয়া কালাৰটো অকণমান ভাল আহে। আধা ভজা কৰিম, বেছি নাভাজোঁ। পনীৰখিনি হয় মানে মই এই মছলাখিনিও লগতে পিচি ল'ব পাৰিম। এতিয়া দেখিলেনে কাজুখিনিত অকণমান মই গাখীৰ দি দিম। এই কাজুখিনিত মই অলপমান মিহি হ'বৰ কাৰণে গাখীৰ দি লৈছোঁ। এতিয়া মই এই যে কাটি থৈছিলোঁ নহৰু, পিঁয়াজ, আদাখিনি এতিয়া আমি মিক্সিত দি দিম। মিক্সিত দি পেলাই ধুনীয়াকৈ গুড়ি কৰি পেলাম। এয়া আমাৰ ইতিমধ্যে তেল গৰম হৈছে। এয়া দেখিছেনে, মই এতিয়া তেল মাৰিবলৈ ল'ম। গোটা মছলা এয়া হৈছে এটা শুকান জলকীয়া, এটা ষ্টাৰ চিড, এটা ডাঙৰ ইলাচি, এইকেইটা ধনিয়া গুটি, এইকেইটা সৰিয়হ গুটি, 3টা লং, 2কণীয়া ডালচেনি আৰু কেইটামান জালুক গুটি। দেখিছে, এইখিনি এতিয়া আমি গৰম তেলত দি দিম। এইখিনি দিলে মানে গোটা মছলাখিনি দিলে গুণটো ভাল ওলায় আৰু খাবলৈ মানে গুণটোৰ কাৰণে ল'ৰা ছোৱালী সদায় চাবচোন, যেতিয়া গুণটো ভাল ওলায় ন, তাহাঁতি এট্ৰেকশ্যন হয় খাবলৈ। কি বনাইছা। আমাৰ ছোৱালীকেইজনীয়ে এইটো পনীৰ যদি বনাওঁ নহয়, তাহাঁতি বাৰে বাৰে পাকঘৰলৈ আহি থাকিব। মা আজি হোটেল পনীৰ বনাইছা নি? হোটেল পনীৰ, সৰুজনীয়ে নাম দিছে এইটো হোটেল পনীৰ বোলে। মই এই যে পিচি থৈছিলোঁ এইখিনি আদা নহৰু পেষ্টখিনি ইয়াত দি দিম আৰু মছলাটো ভাজি থাকিব লাগিব ধুনীয়াকৈ। ইয়াত এতিয়া আমি অলপমান চয়া চচ দি দিম। এইটো চয়া চচটো অকণমান জোকাৰি ল'ব লাগে, তলত নহ'বা ক'লা ক'লা পৰি থাকে বেছিকৈ ডাঠকৈ। চয়া চচ এয়া আমি দি দিলোঁ, প্ৰায় সৰু সৰু চামুচে 2 চামুচ। এতিয়া আমি আন্দাজমতে অলপমান হালধি দিম। যিকোনো বস্তুৱে চাবচোন, চব্জি মানে যেনেকুৱা বনায়, মছলাখিনি যদি ভালকৈ ভাজ খায় তেতিয়া তাৰ টেষ্টটো বহুত ধুনীয়া ওলায়। আৰু আজিকালি কি হয়, ল'ৰা ছোৱালীৰ মতে মানে তাহাঁতি যিটো ভাল পায়, যেনেকুৱা কি খাই ভাল পায় সেইমতে বনাবলগীয়া হয়। জানেই দাইল চব্জিবোৰ আজিকালি ল'ৰা ছোৱালীয়ে খুব কমেই খায়, তথাপিতো মই চেষ্টা কৰোঁ যিমান পাৰোঁ তাহাঁতক বুদ্ধিৰে খুৱাবলৈ। আৰু কাজু খালেও চাবচোন এনেই 2-3টাহে খাব, তাতকৈ বেছিকৈ নাখায়। সেইকাৰণে কাজুৰ এয়া পেষ্ট বনাই দিম, ইয়াত দি দিম। এতিয়া মই কি কৰিম, ইয়াত দেখিছেনে কিটচেন কিং বুলি কয় এটা পনীৰ মছলা ওলাইছে আৰু এটা মিট মছলা লৈছোঁ। 2টা আমি মাংস নাখাওঁ সাধাৰণ, কিন্তু মই মিট মছলাটো এনেই টেষ্টটো ভাল ওলায় কাৰণে আনি থৈছোঁ চব্জিত দিবলৈ। আধা চামুচ মছলা, এই ডাঙৰ চামুচখনে। বেছি মই নিদিওঁ কাৰণ ইহঁতি জ্বলা খাব নোৱাৰে যে আমাৰ ছোৱালীকেইজনীয়ে। এই আধা চামুচ মছলা ইয়াত দি ল'ম। এইটো দি লৈছোঁ, দেখিছেনে? এইখিনি অকণমান মই পানী দি পেলাই গুড়ি কৰি মানে মিলাই ল'ম, তেতিয়া ভাল হয়। এইটো নাপাক গুড়িটো অকণমান জুলীয়া কৰি ল'ম। এতিয়া এইখিনি মই ইয়াত দি দিম। এতিয়া এইখিনি মই ফ্ৰাই কৰিম অলপ দেৰি। এতিয়া মই যে এই কাজু পেষ্টখিনি পিচি থৈছিলোঁ এইখিনি মই ইয়াত মিলাই দিম, কাজু আৰু গাখীৰ। আৰু এইখিনি মই মিক্সি বাতিটো চাফ কৰা পানীখিনিও ইয়াতে দি দিম। অকণমান গৰম পানী, মিক্সি বাতিটো চাফ কৰিছিলোঁ সেইখিনিও ইয়াতে দি দিম। দেখিছেনে? আৰু গেছটো একদম কমাই আমি একদম চিমত ভাজি থাকিম অলপ দেৰি। এনেকৈ আমি 5 মিনিট ইহঁতক ভাজিম।
ভাজি আপোনালোকে মানে তৰকাৰী যিমানে লৰাই থাকিব লাগে ধুনীয়াকৈ এনেকৈ মছলাখিনি সিমান ধুনীয়াকৈ সোমাই যাব আৰু খাবলৈ সিমানে টেষ্টি হয় আৰু পাৰিলে যিমান পাৰে কম মানে গেছত বনাবলৈ যত্ন কৰিব কম জুইত একদম জুইটো মানে ল' ফ্লেমত ৰাখিব লাগে এতিয়া কি কৰিম মই এয়া নিমখ দিবলৈ লৈছোঁ এয়া আধা চামুচ ইয়াত আমি নিমখ দি দিম এতিয়া এই পনীৰখিনি যে মই ভাজি থৈছিলোঁ এইখিনি দি দিম দেখিছেনে এতিয়া মই ইয়াত অলপমান বাটাৰ দি দিম আধা চামুচ আৰু এই কস্তুৰী মেথিখিনি ইয়াত অকমান ভাঙি পেলাই দি দিম এনেকৈ হাতেৰে অকমান পিহি পেলাই দিব লাগে কস্তুৰী মেথিখিনি তেতিয়া চেণ্টটো ভাল ওলায় কাটি থৈছিলোঁ যে ধনিয়াখিনি এইখিনিও দি দিম ইয়াতে ইতিমধ্যে আমাৰ পনীৰ হৈ গৈছে এয়া এতিয়া কি কৰিম আমি ইয়াৰ ওপৰত অকমান ক্ৰীম দি দিম এইদৰে আপোনালোকে পনীৰৰ ক্ৰীম আৰু বাটাৰৰ পনীৰৰ ৰেচিপিটো বনাই খাবচোন আৰু খাই পেলাই মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে হয়নে বাৰু হোটেলৰ নিচিনা হৈছেনে একদম ৰেষ্টুৰেণ্টৰ নিচিনা আৰু বনাই খাই মোক কমেণ্টত জনাব আৰু লগতে মৌ হানি আছামিজ ব্লগ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ